সকলোলৈকে নমস্কাৰ জনাইছোঁ। আজি আমি আলোচনা কৰিম টি.এছ. এলিয়ট আৰু তেখেতৰ কবিতাৰ বৈশিষ্ট্য সম্পৰ্কে। তেন্তে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। টি.এছ. এলিয়ট অৰ্থাৎ টমাছ ষ্টাৰ্নছ এলিয়ট। তেখেত হৈছে এগৰাকী কবি, নাট্যকাৰ, সমালোচক। বিশ্ববিখ্যাত টি.এছ. এলিয়টৰ জন্ম হয় 1888 চনৰ 26 ছেপ্টেম্বৰ আমেৰিকা যুক্তৰাষ্ট্ৰত নিউজিলেণ্ডৰ এটি পৰিয়ালত। 1909 চনত হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ পৰা দৰ্শনত স্নাতক, তাৰপিছত স্নাতকোত্তৰ পৰীক্ষাত উত্তীৰ্ণ হয়। কবি হ'বলৈ হেঁপাহ পুহি ৰখা এলিয়টে বেংকৰ লেজাৰ কিপাৰ চাকৰিত যোগ দিয়ে। তেওঁ ভিভিএন হেক নামৰ এগৰাকী নৰ্তকীক বিয়া কৰায়। এলিয়টৰ কবিতা পুথি প্ৰকাশ হোৱাৰ পাছৰে পৰা বেংকৰ চাকৰি বাদ দি ফ্লাৱাৰ য়াণ্ড ফেভাৰত যোগ দিয়ে। আধুনিক কবি টমাছ ষ্টাৰ্নছ এলিয়টৰ কবিতাত বিশেষভাৱে নতুনত্ব দেখা পোৱা যায়। তেওঁ কবিতাৰ প্ৰকাশ ভংগী আছে অথচ আৱেগ নাই। এলিয়টৰ বিশ্বাস, এই পৃথিৱীত মানুহে ভালকৈ জীয়াই থাকিবতো নাজানেই, আনকি ভদ্ৰভাৱে মৰিবও নাজানে। তেখেতৰ ফ'ৰ কোৱাৰ্টাৰ্ছত আছে, ইয়াত অন্তঃসাৰশূন্য সভ্যতাৰ পৰা মানুহৰ মুক্তিৰ পথ অনুসন্ধান কৰিছে বাইবেলৰ বাণী আৰু উপনিষদৰ সঞ্জীৱনী মন্ত্ৰৰ মাজত। টি.এছ. এলিয়টৰ কবিতা দ্য লাভ ছং অৱ জে. আলফ্ৰেড বুফক নামৰ এই কবিতাটো প্ৰথম প্ৰকাশ পাইছিল পয়ট্ৰী আলোচনী। পয়ট্ৰী আলোচনীখন মই দেখাইছোঁ। তাৰপাছত তেখেতৰ ৰাফডি অন এ ৱাইণ্ডি নাইট নামৰ যিটো কবিতা, সেই কবিতাটো প্ৰকাশ পাইছিল ব্লাডছ নামৰ আলোচনী, ব্লাডছ মেগাজিন। কবিতাৰ উপৰিও তেখেতৰ কেইখনমান কাব্যনাট হৈছে চুইনি এগনেষ্টিছ 1926, মাৰ্ডাৰ ইন দ্য কেথেড্ৰেল 1935, দ্য ফেমিলি ৰিউনিয়ন 1939, দ্য ককটেইল পাৰ্টি 1949, দ্য কনফিডেন্সিয়েল ক্লাৰ্ক 1953, দ্য এল্ডাৰ ষ্টেটছমেন 1958, দ্য ৰক 1934। এতিয়া আহিছোঁ আমি তেখেতৰ কবিতাৰ বৈশিষ্ট্যসমূহৰ ভিতৰলৈ। এলিয়টৰ কবিতাৰ এটা সামগ্ৰিক বিশেষত্ব বা বৈশিষ্ট্য বুলি ক'বলৈ গ'লে, প্ৰথম, অনুভূতিৰ সূক্ষ্ম প্ৰকাশ এলিয়টৰ কবিতাৰ অন্যতম এটা বৈশিষ্ট্য। সূক্ষ্ম অনুভূতি, কল্পনা আৰু ভাৱাৱেগ, মানৱতাৰ ক্ষতিগ্ৰস্ত মানসিকতাই তেওঁৰ কবিতাক গহীন কৰি তুলিছে। নেক্সট, এলিয়টৰ প্ৰথমৰ কবিতাবোৰত যান্ত্ৰিক যুগৰ আন্তঃসাৰশূন্যতাৰ সলনি ধৰ্মীয় অনুভূতি প্ৰকাশ হৈছে। তেওঁৰ এৰিয়েল পয়েমছ, এজ এ ৱেডনেছডেজ, ফ'ৰ কোৱাৰ্টাৰ্ছ আদি কবিতাত ধৰ্মীয় অনুভূতিৰ প্ৰকাশ ঘটিছে। তেওঁৰ এই কবিতাবোৰৰ দৰ্শন হ'ল খ্ৰীষ্টান ধৰ্মত অনুপ্ৰাণিত হ'লে মানৱ মনলৈ ঈশ্বৰ ভক্তি আৰু শান্তি আহে। নেক্সট পইণ্ট, কবিতাত কলা কৌশলৰ প্ৰয়োগে এলিয়টৰ কবিতাক বিশেষ ৰূপ প্ৰদান কৰিছে। ন কলা কৌশল এলিয়টে তেওঁৰ কবিতাত প্ৰয়োগ কৰিছিল। প্ৰতীক চিত্ৰকল্পৰ প্ৰয়োগে এলিয়টৰ কবিতাক নতুনত্ব দান কৰিছে। মৌলিক চিত্ৰকল্প আৰু ন প্ৰতীকৰ দ্বাৰা এলিয়টে কবিতাৰ সীমা বৃদ্ধি কৰিছিল। দ্য ৱেষ্টলেণ্ড এই ক্ষেত্ৰত অন্যতম প্ৰতীকী কাব্য। বিজ্ঞান আৰু মনস্তত্বৰ সুপ্ৰয়োগ ঘটিছে এলিয়টৰ কবিতাত। বৈজ্ঞানিক দৃষ্টিভংগী আৰু আধুনিক মানুহৰ মনস্তাত্ত্বিক দৃষ্টিৰে তেওঁ সমাজ জীৱনক চোৱাৰ চেষ্টা কৰিছে। নেক্সট পইণ্ট, সমকাল চেতনা, যুগ চেতনা এলিয়টৰ কবিতাৰ অন্য এটা বৈশিষ্ট্য। সমযুগৰ যান্ত্ৰিক জীৱনক এলিয়টে তীব্ৰ সমালোচনা কৰিছে। তেওঁৰ পিলুটছ নামৰ যিটো কবিতা,
এই কবিতাত আধুনিক কালৰ নগৰ এখনৰ শীতকালৰ বৰ্ণনাৰে মানুহৰ বিষণ্ণ আৰু আমনিদায়ক জীৱনৰ চিত্ৰ অংকন কৰিছে। ইলিয়টৰ কবিতা বুদ্ধিদীপ্ত যদিও তেওঁৰ কবিতাত ভাষাৰ অসংগতিপূৰ্ণ প্ৰয়োগ ঘটিছে, ফলত ইলিয়টৰ কবিতাবোৰ দুৰ্বোধ্য হৈ পৰিছে। নেক্সট পইণ্ট, কাব্যধৰ্মিতা ইলিয়টৰ কবিতাৰ অন্য এটা বিশেষত্ব। তেওঁৰ মতে কাব্যিক অভিজ্ঞতাক ৰূপ প্ৰদান কৰাটোৱেই হৈছে কবিতা। নেক্সট, মুক্তক ছন্দৰ ব্যৱহাৰে ইলিয়টৰ কবিতাক নতুনত্ব প্ৰদান কৰিছে। ভাৱ প্ৰকাশত মুক্তক ছন্দই বিশেষভাৱে সহায়ক হৈ উঠিছে। নেক্সট পইণ্ট, যুগৰ পৰিৱৰ্তনৰ আভাস পোৱা যায় ইলিয়টৰ কবিতাৰ জৰিয়তে। গ্ৰাম্য সভ্যতাই ক্ৰমশ নগৰীয়া সভ্যতালৈ গতি কৰাৰ ছবিখন তেওঁৰ কবিতাত স্পষ্ট, আৰু সেই নগৰীয়া জীৱনৰ অন্তঃসাৰশূন্যতাৰ যিখন ছবি, সেই ছবিখন তেওঁ খুব স্পষ্টকৈ তুলি ধৰিছে। নেক্সট পইণ্ট, পুৰুষ আৰু স্ত্ৰী পৰিৱৰ্তনশীল প্ৰকৃতিৰ যিটো উল্লেখ, সেই উল্লেখ এলিয়টৰ কবিতাৰ মাজত দেখিবলৈ পোৱা যায়। ইলিয়টে ভিক্টোৰিয়ান যুগৰ সমাপ্তিৰ প্ৰশংসা কৰিছিল জে আলফ্ৰেড পুফনত। এলিয়টৰ কবিতাবোৰৰ বৈশিষ্ট্য ইমানেই। এইজনা মহান কবিয়ে এটা বঁটা লাভ কৰিছিল। অৰ্ডাৰ অফ মেৰিট নামৰ সাহিত্যৰ বাবে তেখেতে নবেল বঁটা লাভ কৰিছে 1948 চনত। তেওঁ প্ৰভাৱিত হৈছিল মেথিউ আৰ্নল্ড, শ্বেক্সপিয়েৰ, এজৰা পাউণ্ড আদি কবিসকলৰ পৰা। তেখেতৰ মৃত্যু হয় 4 জানুৱাৰী 1965 লণ্ডন, ইংলেণ্ড। সেই সময়তো টি.এছ. এলিয়টক মানুহে চিনি পাইছিল। বৰ্তমান সমাজতো মানুহে টি.এছ. এলিয়টক চিনি পায়, আৰু ভৱিষ্যতেও টি.এছ. এলিয়টৰ নাম অমৰ হৈ ৰ'ব।